আজি পশ্চিম জীয়াবৰ্দী আঞ্চলিক টিএমপিকেৰ উদ্যোগত আমি এটা কাৰ্যসূচী লৈছোঁ। হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ কাৰণে আমি প্ৰায় 200ৰো অধিক পৰীক্ষাৰ্থীসকলৰ কাৰণে পিচবৰ্ড আৰু কলম দিয়াৰ ব্যৱস্থা কৰিছোঁ। কাৰণ শিক্ষাটো আমাৰ কাৰণে বহুত প্ৰয়োজন, শিক্ষা প্ৰয়োজন। সেই হেতুকে আমি টিএমপিকেৰ আঞ্চলিকত নিজাববীয়াকৈ আমি সেই বিতৰণ কাৰ্যসূচী হাতত লৈছোঁ। আৰু আজি প্ৰায় আমি বালিগাঁও, একাকলি, ৰঙাজান প্ৰায় গাঁওখিনি আমি আজি এই কাৰ্যসূচী শেষ পৰ্যায়লৈকে আমি পাইছোঁ। আৰু আজি শেষ পৰ্যায়ত আমি গোটেই ষ্টুডেণ্টখিনিক এই সামগ্ৰীখিনি দি আমি আনন্দিত প্ৰকাশ কৰিছোঁ আৰু সকলো পৰীক্ষাৰ্থীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে ভাল নম্বৰৰ ফলাফল লাভ কৰিব।